ব্লগ। তো মই আজি আছোঁ গোলাঘাট KTM শ্ব'ৰুমত। তো আপোনালোকক আজি দেখাম KTM Duke125 ইয়াৰ প্ৰাইচ, স্পেকিশ্যন আৰু ল' ডাউন পে'মেণ্টৰ বিষয়ে ক'ম। তো বলক ভিডিঅ'টো আৰম্ভ দেখিবলৈ পাইছে Duke125। চাই লওক Duke125 কি ধুনীয়া মডেলৰ বাইক KTM Duke125। এইখন বাইকৰ ইঞ্জিন টাইপ হৈছে 125cc সিঙ্গেল সিলিন্ডাৰ আৰু ইয়াৰ কুলিং সিস্টেম হৈছে লিকুইড কুইল্ড আৰু ইয়াৰ পাৱাৰ হৈছে 14.5 BS পাৱাৰ, 9215 RPM, মেক্স টৰ্ক হৈছে 12 Nm, 8000 RPM আৰু ব্ৰেকিং সিস্টেম হৈছে ইয়াৰ ডুৱেল চেইনেল দেখিবলৈ পাইছে। ডুৱেল চেইনেল দেখিবলৈ পাইছে। ABS সিস্টেম আছে ইয়াত 300 mm ব্ৰেকিং সিস্টেম। ট্ৰান্সমিশ্যন দেখিবলৈ পাই যায় 6 স্পীড গিয়াৰবক্স, 1 ডাউন 5 আপ দেখিবলৈ পাই যায় আৰু ইয়াৰ ফুলি ডিজিটেল লিংক দেখিবলৈ পাই যায়। অডোমিটাৰ, টেকনোমিটাৰ, ট্ৰাইপোমিটাৰ ডিজিটেল, সকলোখিনি ডিজিটেল পাই যায়। ইণ্ডিকেটাৰ দেখিবলৈ পাইছে, ইণ্ডিকেটাৰ চুইচ। চাই লওক ফ্ৰণ্টৰ পৰা একবাৰ কি ধুনীয়া বে, মজা, একদম মজা দেখিবলৈ পাইছে। দিছ ইজ Duke125। চ' গাইজ চাই লওক Duke125 মজা। চাই লওক Duke125। So guys, so beautiful Duke125 is the racing bike. তো ইয়াৰ প্ৰাইচৰ বিষয়ে কৈ দিওঁ। ইয়াৰ দামটো অন ৰোড প্ৰাইচটো 2,01,000 মান আছে আৰু ফাইনেন্সত ল'ব বিচাৰিলে মই এতিয়া বন্ধন ফাইনেন্সত কৰি আছোঁ পৰাগদাৰ লগত। তো আপোনালোকে যদি ফাইনেন্সত ল'ব বিচাৰে তেন্তে 50,000 মান ডাউন পে'মেণ্ট দিলে এইখন বাইক ওলাই যাব আৰু ইয়াৰ যিটো আপোনালোকৰ মন্থলি EMI আহিব, ধৰি লওক 5,300-400 ভিতৰত আপোনালোকৰ মন্থলি EMI আহিব। কোনোবা যদি বাইক KTM Duke125খন ল'ব বিচাৰে তেন্তে মোৰ ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে KTM Duke125টো ল'বৰ কাৰণে বা যিকোনো বাইক ল'বলৈ জানিবলৈ থাকিলে কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আপুনি মোক কণ্টেক্ট কৰি সুধিব পাৰিব যিকোনো মডেলৰ বাইকৰ কাৰণে। তো যিকোনো বাইক ল'ব হ'লে আপুনি মোৰ নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। যিকোনো ডিলাৰৰ পৰা বাইক ল'ব বুলি ভাবি আছে তো মোক কণ্টেক্ট কৰিব মোৰ 9365118024 কণ্টেক্ট নাম্বাৰত। তো ঠিক আছে, আজিলৈ ইমানেই ভিডিঅ'। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তো বাকীখিনি দেখা দিওঁ বাইকখিনি। এয়া KTM 250খন, KTM Duke250 চাই লওক। এয়া আছে 200 দেখিবলৈ পাইছে, KTM Duke200 আৰু এইখনো আছে 200 চাব পাৰে। চ' বঢ়িয়া কণ্ডিশ্যন। তো আপোনালোক আহিলে মোক ইয়াতেই পাব বেছিভাগ, ইয়াতেই মই বহি থাকোঁ বেছিভাগ। তো আপোনালোক আহিলে এয়া Duke125। তো যিকোনো মডেলৰ বাইক নিব পাৰে আপোনালোকে। KTM Duke125, 200, 250 মিনিমাম ধৰি লওক সেইখন 50 দিলে ওলাই যাব। তো 200খন 60 মান দিলে ওলাই যাব আৰু এইখন 250খন ধৰি লওক আপুনি মিনিমাম 70 মান ডাউন পে'মেণ্ট কৰিব লাগিব। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ' নতুন পাবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব। তো আগলৈ নতুন ভিডিঅ' পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।